Hey guys, good evening and welcome back to my YouTube channel. আৰু আজি হৈছে 31st December আৰু আজি হৈছে আমাৰ ইয়াত খানা দেখুৱাম আপোনালোকক খানা তেন্তে বলক এতিয়া তাত যাওঁ ঘৰৰ পৰা ওলাই আহিছো আৰু এইখিনি ঠাই অলপ আন্ধাৰ তাত গৈ পেলাই দেখুৱাই আছো আপোনালোকক কি আয়োজন চলি আছে আৰু এয়া পাই গলোহি আমাৰ খানা খোৱা ঠাই আৰু ইয়াতে সবজি কাটি ৰাখিছে লগত পিয়াজ কাটি ৰাখিছে আৰু হাঁহৰ মাংস এফালে গুছাই আছে কাৰণ আজি আমাৰ খানাত হাঁহৰ মাংস হ'ব আৰু পলিবৰে এইবিলাক নাচি আছে হলস্থল কৰি আছে আৰু এফালে এয়া মামিহঁত জুই ধৰি বহি আছে বহুত ঠাণ্ডা যিহেতু সবে নিজৰ নিজৰ কামত বিজি আৰু এয়া সুনচনীয়ে নাচি আছে নাচা ষ্টাইল দেখিছেনে বাৰু হে নাচি আছে চাও ভিডিওটো আৰু এইফালে পানী গৰম হৈ আছে মাংস বনাবৰ কাৰণে লগত এফালে উদলি আছে দালি আৰু এইফালে ৰাখিছে আলু লগত মছলা আৰু চাউল তিয়াই ৰাখিছে হাই ক আজি হৈছে নেক্সট ডে কালি খানা খোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল মানে ভিডিঅ' কৰাই নহ'ল বহুত উৎপাত হৈ আছিল যাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু আজি আমাৰ নাৰ্ছিঙত খানা আছে তাকো অলপমান আপোনালোকক বাৰু দেখুৱাম সেইকাৰণে ভিডিঅ'টো আকৌ এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া মই ওলাইছোঁ গা ধুব যাবৰ কাৰণে তাৰপিছত নাৰ্ছিং যাম আজি নাৰ্ছিঙত খানা যেটো আপোনালোকক দেখুৱাম চাই থাকক ভিডিঅ'টো শেষৰলৈকে হস্পিটেল আহি পাই গ'লোঁ আৰু পাই লগত আহিছোঁ মানে খানা খোৱাৰ ঠাইত বিল্ডিঙৰ ওপৰত আৰু এয়া লগত আহি আছে চিষ্টাৰবোৰ আহি আছে আৰু এয়া সবজি কাটা হৈ আছে মই অলপ চলপ কিবাকিবি কাম কৰি দিলোঁ আৰু এয়া এতিয়া কাম বন চলি আছে এয়া আজি ভিডিঅ'টো অলপে দেখাম বেছি নেদেখাওঁ আৰু এয়া চলি আছে ডান্স চাই থাকক ভিডিঅ'টো শেষৰলৈকে খোৱাৰ টাইম হৈ গ'ল আৰু আজি খানাত আছে মুৰ্গীৰ মাংস লগতে মিক্স চবজি এখন আৰু বেঙেনা ফ্ৰাই চালাড পাপৰ সিমানে তো ভিডিঅ'টো বাৰু বেছি দীঘলীয়া নকৰোঁ চাই থাকক